মহাৰাজ উঠিলে ক'ত যাম কি কৰিম ইফালে গ'লে লকডাউন ইফালে গ'লে পুলিচৰ টিকাকৰণ কি যে কৰোঁ ক'ত গৈ যে মৰো নহয় ক'তো যায় মৰিব নালাগে ঘৰৰ কাম বনকে কচোন এইটো যে কাম 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 জিনা হাৰাম কৰি দিছে বে ঐ বজাৰ পৰা গৈচোন শাক পাচলি কেইটামান লৈ গৈ কি মই আৰু বজাৰ হেই নাযাওঁ 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 কিয় নাযাবি বজাৰত যা কিয় তই নাজানো নেকি লকডাউন চলি আছে যে আৰু বাইক দিছিলি যাম লকডাউন আছে কিন্তু দিনজনৰ চৰকাৰে দোকান পোহাৰ খুলিব ঐ বাইকৰ কথা ক'লে যে কি মানে কিয় মেট্ৰিক পাছ কৰোঁতে বাইক দিম বুলি কৈছিলি দিছিলি জানো হে এইবাৰ যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে যদি বাইক নিদিয় গম পাই যাবি কি কৰিম কি কৰিবি তই চা বেটি আমি দুখীয়া মানুহ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ বুলি বাইকখন বিচাৰিলে বাইকখন নাপাবি তই ভালকৈ পঢ় ভাল ৰিজাল্ট কৰ ভালকৈ চাকৰি এটা কৰি ল তাৰপিছত হ'ব দে মই গম পালোঁ আৰু বজাৰলৈকে যাওঁ দে উফ আজি বৰ গৰম ভাইটি অঁ ক'ৰ পৰা আহিলে ভাইটি তই নতুন দেখা পালোঁ তোক তোৰ দেউতাৰ নাম কি মোৰ দেউতাৰ নামটো হৈছে নিথিল আৰু তই খাই কি ভাল পাওঁ মই খাই ভাল পাওঁ পেটিছ তোৰ জিভাখন বহুত পিছলো পুলিচ ভাইটি তই কথাবিলাক যে এনেকৈ মিলাই মিলাই ক কেনেকৈ ক প্ৰেক্টিচ হয় তই পাগল নেকি বে এই নহয় জিনিছ মই তোৰ লগত ফুলত কথা পাতাই এই ফিনিছ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষত থকা বেল আইকনটো দবাই দিব আৰু আমাৰ এটা নতুন চেনেল আছে RAT কমেডি আছাম তাৰ চেনেলৰ লিংকটো থাকিব ডেছক্ৰিপশ্যনত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু লগত থকা বেল আইকনটো বজাই দিব ধন্যবাদ জয় অসম জয়